এই বছৰৰ মেট্ৰিক এক্সামৰ সোশ্যাল সায়েন্সৰ পেপাৰৰ কিছুমান প্ৰশ্নক লৈ বহুত বেছি চৰ্চিত হৈ আছে মেট্ৰিক এক্সামৰ এই পেপাৰখন গতিকে এটা প্ৰশ্ন বহুত বেছি চৰ্চিত হৈ আছে আৰু সেই প্ৰশ্নটোৰ ওপৰত এটা মই ৰিল ভিডিঅ' বনাইছিলোঁ আৰু তাৰ পাছতে বহুত বেছি CBSE ষ্টুডেণ্টে মোক কমেণ্ট কৰিছে পাৰ্চনেলি মোক মেছেজো কৰিছে যে আমাক যদি এই কুৱেশ্যনটো দিয়া হ'লে আমি ইজিলি কৰিলোহেঁতেন মানে সেবাৰ ষ্টুডেণ্টে ইমান ইজি কুৱেশ্যনটো নোৱাৰে তেনেকুৱা ধৰণে মোক কৈছে এজনে মোক মেছেজ কৰি কৈছে যে অ ভাই সেবাৰ ষ্টুডেণ্টক CBSEৰ পেপাৰ কৰিব দিবা গম পাই যাব তুমিয়ে নোৱাৰিবা CBSEৰ ক্লাছ 10ৰ পেপাৰ কৰিব এটো হয় পিছে সেবাৰ ষ্টুডেণ্টক ডাইৰেক্ট বুকৰ পৰা কুৱেশ্যন লাগে বিকজ সিহঁতৰ আদাৰ নলেজটো জিৰ' গতিকে আদাৰ নলেজ আছে নে নাই হেতু সেবাৰ ষ্টুডেণ্টে কমেণ্টত জনাব আদাৰ নলেজ আছে নে নাই কিন্তু মই এটা কথা ক'বলৈ বিচাৰো যে CBSE ষ্টুডেণ্টক এজ এ CBSE ষ্টুডেণ্টক তেনে ধৰণে প্ৰিপেয়াৰ কৰা হয় তোমালোকক যে তোমালোকক এনেকুৱা ধৰণে কুৱেশ্যন দিয়া হ'ব টাফেষ্ট যে এনেকুৱা টাইপতে আহিব আৰু তোমালোকে আগতে জানা যে এনেকুৱা ধৰণে আহিব আৰু তোমালোকে তেনে ধৰণে নিজকে এক্সামৰ বাবে ৰেডি কৰিব পাৰা কিন্তু ময়ো এজন সেবাৰে ষ্টুডেণ্ট আছিলোঁ আৰু মই গম পাওঁ ভালকে যে সেবাৰ ষ্টুডেণ্ট এজনক কেতিয়াও এনে ধৰণে শিকোৱা নাযায় বা বুজোৱা নাযায় আৰু বহুত ষ্টুডেণ্টে মোক কমেণ্ট কৰি আছে যে দাদা আমি যি পঢ়ি গৈছিলোঁ সেয়া অহা নাই আমি লেটাৰ মাৰ্ক পাম বুলি গৈছিলোঁ কিন্তু আমাৰ পাছ কৰিম নে নকৰিম সেইটোও সন্দেহ হৈ গৈছে অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়ে আটাইতকৈ অসমৰ ব্যৰ্থ শিক্ষামন্ত্ৰী বুলি মই ভাবোঁ আৰু কাণ্ড জ্ঞানহীন শিক্ষামন্ত্ৰী বুলি মই ভাবোঁ কাৰণ তেখেতৰ শাসন কালতে ইমান বেছি পেপাৰ লিক হৈছে কৰবাত গৰুৱে খাইছে আৰু ইণ্টাৰনেট কাটাৰ পাছতো যে পেপাৰ লিক হৈ যায় এয়া বাৰু অসমৰ শিক্ষা বিভাগৰ ওপৰত প্ৰশ্ন উঠা নাযায়নে যে সঁচাই অসমৰ শিক্ষা বিভাগে কি কাম কৰিছে এনেকুৱা যি ইণ্টাৰনেট কাটাৰ পাছতো পেপাৰ লিক হৈ গৈছে আৰু অসমৰ শিক্ষামন্ত্ৰী যিজন আছে তেওঁ অসমত এক্সাম কেতিয়া হ'ব নাজানে একোৱে গম নাপায় আৰু অসমত যি হৈ আছে আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়ে কৈছে এটো চাই লোৱা তোমালোকে প্ৰশ্ন কাকতখন লৈ পেলাই কি সমস্যা প্ৰশ্ন কাকতখনে 63 পৃষ্ঠা গতিকে ছাত্ৰ ছাত্ৰীয়ে প্ৰশ্নখিনি যাতে অলপ পঢ়ি পেলাই গোটেই বুজিব পাৰে সেইকাৰণে সেইদিনা পৰীক্ষা 15 মিনিট আগতীয়াকৈ আৰম্ভ কৰা হৈছিল এটা বস্তু লক্ষ্য কৰিছানে এই বিজেপি চৰকাৰখন অহা পাছতে হিন্দু মুছলিমৰ ৰাজনীতি জাতি জনজাতিৰ ৰাজনীতি আৰু কোনোবাই লেণ্ড বিচাৰিছে অসমখন ভাগ ভাগ কৰিব বিচাৰিছে এইবিলাক বাতৰি এইবিলাক চৰ্চা প্ৰায় দেখিবলৈ পোৱা যায় এইবিলাক আন্দোলন এই বিজেপি চৰকাৰ অহা পাছতে এই বস্তুটো তোমালোকে লক্ষ্য কৰিছানে কাৰণ এই ৰাজনীতিটো গৈ এতিয়া মেট্ৰিক এক্সামত গৈ পালেগে বুলি মই ভাবোঁ কাৰণ এই হিন্দু মুছলিমৰ প্ৰশ্নটোৱে মই ভাবোঁ ল'ৰা ছোৱালীৰ দিমাগত এটা বেয়া ইম্পেক্ট পেলাব হিন্দু মুছলিম ভাগ ভাগ কৰা ধৰণৰ এটা প্ৰশ্ন যিটো প্ৰশ্ন দিয়া হৈছিল যে ধৰা হওক চৰকাৰে ডাম্বুক নামৰ গাঁওখনত এখন চিকিৎসালয় স্থাপন কৰিলে চিকিৎসালয়খনত হিন্দুসকলক বিনামূলীয়া চিকিৎসা প্ৰদান কৰা হয় অন্য ধৰ্মৰ লোকে চিকিৎসাৰ বাবে খৰচ পাতি বহন কৰিব লাগে ভাৰতৰ দৰে এখন দেশত চৰকাৰে তেনে ব্যৱস্থা ল'ব পাৰেনে তোমাৰ মতামত দাঙি ধৰা এই প্ৰশ্নটোৰ দ্বাৰা হিন্দু মুছলিম আৰু যিসকল বেলেগ বেলেগ ধৰ্মৰ লোক আছে তাৰ মাজত ভেদাভেদ আনিব মই ভাবোঁ